প্ৰথম কথা হৈছে যে মই অকলশৰীয়া নহয় অকলশৰীয়া এইকাৰণে নহয় যে এতিয়া দিল্লীত কেজৰিৱাল ডাঙৰীয়াই যেতিয়া আপটো খুলিছিলে তেতিয়া তেখেতে মগজ প্ৰসূত এটা ৰাজনৈতিক সূত্ৰ বনাই পেলাই তেখেতে প্ৰথমতে অকলে বুলিয়ে ক'ব পাৰে বা 5-10জন মানুহে কামটো আৰম্ভ কৰিছিলে আৰু দলটো লাহে লাহে আহি আজি একেৰাহে 3বাৰ তেখেত দিল্লীৰ শাসনত বহিছে মই অকলশৰীয়া নহয় এইকাৰণে যে আমাৰ দলটোৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কৰবাত দুৰ্বল হৈছে কৰবাত শক্তিশালীওতো হৈ আছে আজিতো 29টা সমষ্টিতো মই চাবলগীয়া নাই 3টা লোকসভা সমষ্টি মই বিশেষ চাবলগীয়া নাই আজি আহি থকা দিনত যদি 14টাত আমি কণ্টেষ্ট কৰিম বুলি কওঁ 3টা দায়িত্ব সভাপতি চিন্তা কৰিবলগীয়া নাই 3জন আমাৰ সাংসদ আছে 126টা সমষ্টি যে আমি কৈ আছোঁ মই সিদিনা আমাৰ বিধায়িনী দলৰ সভালৈ গৈছিলোঁ তাতো মই এই কথাটো কৈছোঁ যে 29টা সমষ্টি সভাপতি হিচাপে মোৰ কি দায়িত্ব আছে কাৰণ আপোনালোক জিকি আহিছে এইকেইটা আপোনালোকৰ সমষ্টি এইকেইটা সমষ্টি আপোনালোকে চাব এতিয়া মই 97টা সমষ্টিহে দলৰ পৰা আমি চাব লাগে তাৰপিছত লগত 3গৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট দিছে বিধানসভাৰ দলপতি উপদলপতি আপুনি দেখিছে মিজোৰামৰ সীমান্তত যেতিয়া গৈছিলোঁ মোতকৈ গোটেইকেইজন ছিনিয়ৰ দলত অথচ যেতিয়া সভাপতি হৈছোঁ সকলো মোৰ লগত সহযোগ কৰিছে আজি উপ নিৰ্বাচন আহিছে 6খন কমিটি কৰিছোঁ গোটেই 6জন মানুহ দিনে ৰাতিয়ে লাগি আছে আজি গতিকে অকলশৰীয়াকৈতো আগবঢ়া কথাই অহা নাই এটা পৰ্যাপ্ত ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি যিটো থাকিব লাগে সেইটো দলৰ আছে অলপ দলৰ কৰ্মীবিলাকক এটা মোৰ দায়িত্বটো হ'ব পৰিকল্পনাটো নিখুঁতভাৱে তৈয়াৰ কৰি দিয়া আৰ্কিটেক্ট আপুনি ঘৰখনৰ ডিজাইনটো বনাই দিয়া ঘৰ বনোৱা কামখিনি কৰিবৰ কাৰণে মানুহ পৰ্যাপ্ত আছে আৰু মই ভাবোঁ যে ডিজাইনটো বনোৱাৰ ক্ষেত্ৰতো পৰামৰ্শ দিব পৰা যথেষ্ট মানুহ আছে আজি শৰৎ বৰকটকী ছাৰ 87 ইয়াৰ্ছ অথচ ৰাতিপুৱা গ'লে দুবাৰ ফোন কৰি এইটো তোমাৰ বেয়া হৈছে এইটো ভাল পৰহি আমাৰ কোৰ কমিটি মিটিঙত মোক কঠোৰ ভাষাৰে 3টা মোৰ চবেই লাগিছে যে এমাহ ভূপেন বৰা ভাল দেখিছোঁ কিন্তু 3টা ভুল মোৰ হৈছে মই ভাবি আছিলোঁ যে প্ৰথম কোৰ কমিটি মোক চাগিলে সমালোচনা নকৰিব কিন্তু কৰিছে মুখৰ আগত বহিলে যে এইকেইটা কথা আমি বেয়া পাইছোঁ মই ভুল আজি তাৰিখত আমাৰ দলটোত মুখৰ আগত বহি আগতে সভাপতি মানে একদম আৰু তেখেতে বেয়া যেন নাপায় আৰু মই এটা পৰিৱেশ বনাইছোঁ মই মোৰ যিখিনি আমাৰ ছিনিয়ৰ মানুহ চবকে কৈছোঁ আপোনালোকৰ কাম হৈছে মোৰ ভালটো আপোনালোকে ক'ব নালাগে সেইটো বেলেগ মানুহে ক'ব মোৰ ভুলটো আপোনালোকে ক'ব আমাৰ যেতিয়া ভুল দেখিব আপুনি দ্ব্যৰ্থহীন ভাষাত আপুনি ক'ব আৰু কৈছে আজি সাৱধান হৈছোঁ সেইকাৰণে মই ভাবিছোঁ যে আৰ্কিটেক্টৰ যিটো কাম সেই কামটোহে দলৰ ৰাজীৱ ভৱনত হ'ব লাগে আৰু সেই ডিজাইনটো আমি তলৰ পৰা আনিব লাগিব পৰিৱেশৰ লগত খাপ খুৱাই আনিব লাগিব আজি আছাম টাইপৰ অসমৰ ঘৰটো নাইকিয়া হৈ RCC কি হ'ল তাতে কংগ্ৰেছতো পৰিৱৰ্তন হ'ব পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই পেলাই দলৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে যি কথা আহিব আজি বহুতে কৈছিলে সুস্মিতা দেৱ গুচি গ'ল মইতো কেতিয়াও কোৱা নাই সুস্মিতা দেৱক মই আনিছোঁ বুলি কিন্তু এজনী ছোৱালী মই নৰিতাক জইন কৰালোঁ সংবাদ মাধ্যমে কৈছে যে সুস্মিতাক লৈ আনিলে মই ক'ত কৈছোঁ কওক মইতো কোৱা নাই কিন্তু 24 ঘণ্টাত এগৰাকী ৰামজছ কলেজৰ জেনেৰেল ছেক্ৰেটাৰীক জইন কৰাইছোঁ চব সংবাদ মাধ্যমে ক'লে যে সুস্মিতাৰ বিকল্প আনিছে কুকুৰাঝাৰত যিজন আমি জইন কৰালোঁ গৰ্জন মুছাহাৰী মই 3টা সমষ্টি ভ্ৰমণ কৰি আহিলোঁ ক'লে যে আপুনিতো ভৱিষ্যতৰ CM লৈ আহিছে চিফ এক্সিকিউটিভ মেম্বাৰ আমি দেখা পাইছোঁ আপোনাৰ লগত এজনহে আনিছোঁ তেওঁৰ লগত 15জন আহিছে এতিয়া মই এইবাৰ ধন্যবাদ দিম UPPLক এইবাৰ মোক UPPLৰ চিটিং EMA নাই আদৰিছে মইনো কোন কংগ্ৰেছৰ বিৰোধী দলটোৰ এজন সভাপতি চিটিং EM মোক নাই আদৰিছে আজি নৱশৰণীয়া 2বাৰ MP তেওঁ আমাৰ সৈতে কথা পাতিছে অজিত ভূঞা ডাঙৰীয়া MP হিচাপে নতুন হ'ব পাৰে অসমৰ ৰাজনৈতিক সামাজিক জীৱনত এজন পুৰুষা ব্যক্তি তেখেতে আমাৰ সৈতে কথা পাতি আছে অকলশৰীয়া কেনেকৈ হ'ল এতিয়া দলৰ যিটো আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনিৰ ওপৰত এটা নতুন শক্তিশালী ঘৰ সাজিবৰ কাৰণে যিটো ডিজাইন সেই ডিজাইনটো বনাবৰ কাৰণে আমি